আচ্ছা আপুনি গোৰ্খা সমাজৰ মানে বিটিআৰ গোৰ্খা সমাজৰ জেনেৰেল সেক্ৰেটাৰী হয় তো আপুনি আজিৰ দিনত যে আপোনালোকে গোৰ্খা সমাজৰ মানুহবিলাকে কি ধৰণৰ আজি ইউপিপিৰ আপোনালোকে সমৰ্থন কৰিছে ধন্যবাদ। তাৰ বাবে আপুনি কিবা ক'ব নেকি? ধন্যবাদ ৰাইজিং বিটিআর গোর্খা সমাজের সভাপতির লগত 10 তারিখে মার্চ 10 তারিখে আমি একটা প্রবাদ উপনীত হয়েছিল। আমার 13টা দাবিরে 13 দফিয়া দাবিরে আমি তেওঁলোকক 40টা পূর্ণ সমর্থন জানাইছোঁ আৰু এই সমৰ্থন আজি বিটিআর গোৰ্খা সমাজ গৈ গাঁৱে ভূঞে সোমাই ফালে বিটিআর একাউণ্টত থকা চুক্তিবিলাকত থকা বিষয়বিলাক আমি এটা এটা কৰি গাঁৱৰ ৰাইজক বুজাইছোঁ। আৰু ছেকেণ্ডলি আমাৰ যিটো জাতীয় হিচাপে যিটো প্ৰব্লেমবিলাক আছে সেই প্ৰব্লেমবিলাক আমি গাঁৱৰ মানুহসকলক বুজোৱাৰ পিছত আজি আমাৰ বিটিআর গোৰ্খা সমাজৰ নেতৃত্বত আমাৰ ইয়াত থকা বিটিআৰত বসবাস কৰা সকলো গোৰ্খাসকলে গলে গলে ওলাই আহিছে আৰু এই পৰিৱৰ্তনৰ যাত্ৰাত প্ৰমোদ বড়োক জয়যুক্ত কৰিবৰ কাৰণে এতিয়া এজন এজনকৈ গোৰ্খাবিলাক গাঁৱে ভূঞে ঘৰৰ পৰা ওলাই আহিছে। আচ্ছা মই আকৌ সুধিব বিচাৰিছোঁ আপোনালোকৰ ওদালগুৰি সমষ্টিত দুইজন আপোনালোকৰ মানে গোৰ্খা সমাজৰ মানুহ কেণ্ডিডেট দিয়া হৈছে কৃষ্ণগুৰি আৰু এজনটো হ'ল মানে দীপক বৰালী। তো আপোনালোকে আজিৰ দিনত ভাবে না যে দীপক বৰালী আৰু কৃষ্ণগিৰিয়ে জিকিব? চিয়'ৰ, কৃষ্ণ বৰাল আৰু দীপক গিৰি দুজনে যে জিকিব। আৰু এটা কথা মই আপোনাক স্পষ্ট কৰিব বিচাৰিছোঁ, মই গোবিন্দ বসুমতাৰী দেৱৰ সমষ্টিৰ ব্যক্তি 39 ভৈৰৱকুণ্ড সমষ্টিৰ মই ভোটাৰ হওঁ। সেই হিচাপে গোটেই জিলাতে আমি 10টা সিটতে জিতাৰ কাৰণে আমি উপনীত হৈছোঁ আৰু 10টা সমষ্টি ইউপিপিএলে পাব এইটো আমাৰ এটা বিশ্বাস আছে। কাৰণ ৰাইজে যেনেকৈ ওলাই আহিছে বিটিআৰৰ চুক্তিৰ কথা কৈ আমি ৰাইজক যেনেকৈ বুজাইছোঁ, কেৱল আমাৰ ৰাইজক নহয় গোটেই তাত থকা জাতি জনগোষ্ঠীক আমি কি ধৰণে বুজাইছোঁ তেওঁলোকে কথাবিলাক বুজি পাইছে। আৰু এটা ইতিহাস আছে, যোৱাবাৰ যদি 10টা সমষ্টিতে যোৱাবাৰো বিপিএফে 10টা সমষ্টিতে তাৰ পৰা প্ৰাৰ্থীক জয় কৰি আনিবলৈ পাৰিছিল, তাৰতো আমাৰ সমৰ্থন আছিল। সেই হিচাপে আগ্ৰামাই যিটো কাম কৰিব লাগিছিল, জাতি জনগোষ্ঠীৰ কাম যিটো কৰিব লাগিছিল তেওঁ সেই জাতি জনগোষ্ঠীৰ কামটো নকৰাৰ কাৰণে আজি জাতি জনগোষ্ঠীবিলাক ক্ষোভিত হৈ আছে। আৰু সেই ক্ষোভিত কাৰণে এই পৰিৱৰ্তন যাত্ৰাত ওদালগুৰিৰ সমষ্টি যিটো 10টা সমষ্টি আছে সেই 10টা সমষ্টিয়ে ইউপিপিএলে পাবলৈ সক্ষম হ'ব বুলি আমাৰ বিশ্বাস আছে। আজি মই লাষ্ট কুৱেশ্যন সুধিব বিচাৰিছোঁ যে আজি হাগ্ৰামা মহিলাৰী এক সময়ত মানে শক্তিশালী এজন আছিলে আৰু তেখেতে 15 বছৰে শাসন কৰিছিলে, যে আজিৰ দিনত প্ৰমোদ বড়োৰ নেতৃত্বত আপুনি বিশ্বাস কৰে না যে আজি ইউপিপিৰ দলে এটা পৰিৱৰ্তনৰ নামৰ এটা চৰকাৰ বনাব? কথাটো এনেকুৱা, যিজন এজন আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া হ'ল বিটিচিৰ মুৰব্বী, তেওঁ যেতিয়া বড়ো একৰ্ডৰ যিটো এটা চুক্তি হৈছিল, চুক্তিৰ পিছত যেতিয়া দিল্লীৰ পৰা বাহিৰত ওলাই আহিল, মিটিঙৰ পৰা যেতিয়া বাহিৰত ওলাই আহিল তেওঁ সাংবাদিকে এটা প্ৰশ্ন কৰিলে যে আপুনি যে চুক্তি কৰিলে তাত কি আছে? বোলে মইতো চুক্তি পঢ়াই নাই, কি আছে মইতো নাজানো, মই চিগনেচাৰ কৰিছোঁ। তেনেকুৱা ব্যক্তিক আৰু ৰাইজে সঁহাৰি ল'ব ন। কাৰণ ইয়াত এটা প্ৰব্লেম কি হৈ আছিল, বিটিআৰত কোনো এনেকুৱা ধৰণে যিটো প্ৰমোদ বড়োৰ নেতৃত্ব দিয়া কোনো এটা বড়ো নেতৃত্ব নাছিল। আজি যিটো তেওঁ অপজিশ্যন লিডাৰ হিচাপে যেনেকৈ ইয়াত ৰাইজৰ মাজত গৈ খাৰা হ'লে, গতিকে আজিৰ যিটো জয়যুক্ত যিটো বিপিএফৰ জয়যুক্ত সেইটো নিশ্চিত। কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াই সকলো জাতি জনগোষ্ঠীৰ কথা তেওঁ ক'লে আৰু যিটো জাতি জনগোষ্ঠীৰ কাৰণে হাগ্ৰামা মহিলাৰী 2003 চনত হোৱা বিটিচি একৰ্ড, বিশেষকৈ ভূমি একৰ্ডৰ কাৰণে যিবিলাক ব্যৱস্থা 2003 চনৰ চুক্তিত 4.6ত যিবিলাক বিষয়বস্তু আছিল সেই বিষয়বস্তুবিলাক তেওঁৰ পৰিষদীয় এছেম্বলিত তেওঁ কোনো ধৰণে ইমপ্লিমেণ্ট নকৰি তেওঁ যিটো ইয়াত থকা 6টা জনগোষ্ঠী ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা 6টা জনগোষ্ঠী যেনেকৈ উচ্ছেদ কৰিবলৈ এটা ষড়যন্ত্ৰ বিচাৰিছিল, তাৰ প্ৰতি উত্তৰ হাগ্ৰামা ডাঙৰীয়াই এইবাৰ পাব এইটো নিশ্চিত। আচ্ছা মই এটা আকৌ লাষ্ট সুধিব বিচাৰিছোঁ, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কৈ আছে যে আজি ইউপিপিএল চৰকাৰ যদি হয় তেতিয়া মানে বিভিন্ন জনগোষ্ঠীৰ মানুহবিলাকে মানে এই বিটিআৰ অঞ্চলৰ পৰা বাহিৰ হ'ব লাগে বুলি কৈছে। এই কথাটো আপুনি কিমান বিশ্বাস কৰে? আমি গণতন্ত্ৰৰ ওপৰত বিশ্বাস কৰোঁ। গতিকে 2003ত এটা একৰ্ড হৈ গৈছে, গতিকে সেই একৰ্ডৰ ওপৰত আমাৰ বিশ্বাস আছে। ভাৰতৰ পাৰ্লামেণ্টত এই বস্তুটো গৈ ফালে এটা একৰ্ড হৈ ওলাই আহিছে। গতিকে ইয়াত কোনো জাতি জনগোষ্ঠী কোনে খেদাব, এই ভুৱা প্ৰচাৰ কৰি লাভ নাই। কোনো জাতি জনগোষ্ঠী ইয়াৰ পৰা খেদা নাখায়, এইবিলাক মিছা কথা। এইটো ৰাইজক এটা গৰীব ইয়াত কাৰণে হাগ্ৰামাই এইটো এনেকুৱা ব্যৱস্থা কৰিছে যিবিলাক মানুহ গৰীবত আছে সেই নিম্ন শ্ৰেণীৰ মানুহবিলাকক নিম্ন শ্ৰেণীৰ তলতে ৰাখি পেলাই তেওঁ তেনেকুৱা ধৰণৰ ধমকি, তাৰপিছত আপোনালোকক খেদাব, এইবিলাক
মিছা কথা কৈ পাৰে কাৰণে মানুহৰ প্ৰলোভন এটা দি ভয় এটা দেখুৱাব বিচাৰিছে তাত আজিৰ মানুহে এই কম্পিউটাৰ যুগত এই ইণ্টাৰনেটৰ যুগত মানুহে তেওঁৰ কথাবিলাক বিশ্বাস নকৰিব, কিন্তু আমি এই কথাটো গোটা সমাজে স্পষ্টকৈ ক'ব বিচাৰোঁ। ঠিক আছে, ধন্যবাদ।